ভাল লাগিছে ন দাৰ্জিলিং? ভাল লাগিছে? খং উঠিছে, কি খং উঠি মই নাজানো, জাষ্ট বাহিৰত পাইলোঁ। আৰু এতিয়া দাৰ্জিলিঙৰ মল ৰোডত আছোঁ। তো মল ৰোডত আমি এতিয়া হোটেল এখন বিচাৰি যাওঁ। আমি খাই আহিল আৰু ৰ'ল খাই আহিল, এতিয়া আকৌ ইহঁতে খাই আছে চিকেন উইংছ। মৰ্ণিং ফ্ৰেণ্ডছ। তো ৰাতিপুৱা আজি উঠিলোঁ সোনকালে 6টা বজাতে, কাৰণ আজি আমাৰ আছে দাৰ্জিলিং ট্ৰিপ। আৰু দাৰ্জিলিং ট্ৰিপৰ কাৰণে এতিয়া গা চা ধুলোঁ, ৰেডি হৈ গ'লোঁ। চাই চাওঁ আমাৰ পেকিংবিলাক চব ৰেডি হৈ গৈছে। বেগ এখন, তাৰপিছত এখন বেগ আছে, আৰু লগতে আমাৰ যিটো ট্ৰলি আছে, ট্ৰলিটো আছে, মই দেখুৱাইছোঁ আপোনালোকক। এইটো আমাৰ ট্ৰলি। চ' তিনিখন বেগ ৰেডি। আৰু আমাৰ নাহিয়া অলৰেডি ৰেডি হৈ গৈছে। বাবা ক'ত যাবা আজি? হে জোৰকৈ কোৱা। দাৰ্জিলিং। ফুটি লাগি আছে মনটো, চব ফুটি লাগি আছে। নাহিয়া ৰেডি হৈ পেলাই এতিয়া টিভিত কাৰ্টুন চাই আছে। তো ঠিক আছে, তো আজিৰ এই ব্লগটো হ'ব আমাৰ ডে 1 জাৰ্ণি। আৰু ডে 1 জাৰ্ণিটো কি কৰোঁ এভৰিথিং আপোনালোকক দেখুৱাম। আপোনালোকে জাষ্ট খালি ব্লগটো কণ্টিনিউ কৰি থাকিব, ঠিক আছে। আমাৰ ট্ৰেইন আছে 9:40, 9:40 চম্পক্ৰান্তিত আমি যাম। তাৰপৰা এতিয়া চাওক ব্ৰেকফাষ্ট কৰি আছোঁ। এইটো পোলাও আৰু চিকেন আছে, আৰু আমাৰ নাহিয়াক খিচিৰি খাই আছে। তো ব্ৰেকফাষ্টটো পটাপট কৰি লওঁ আৰু বাকীখিনি দেখুৱাই আছোঁ, চাই থাকিব। চাওক আমাৰ গাড়ী আহি পাইছে, গোটেইকেইটা ৰেডি, বেগ চেগ গোটেই উঠোৱা হৈছে। আৰু এয়া আমি সকলোৱে মাহঁতক মাত দিলোঁ, এতিয়া যাম আমি। আমি অলৰেডি বহিলোঁ মেজিকত, এতিয়া আমি নিউ বঙাইগাঁও গৈ আছোঁ। চাওক গোটেইগাল বহিছে, বাচ্ছা গোটেইগাল বহিছে। এতিয়া দূৰত কিছু বাচ্ছাৰ দায়িত্ব, বুলি বাচ্ছাৰ দায়িত্ব, বাচ্ছাখিনিক চাব আৰু মই ব্লগ বনাম। আৰু বাকীকেইটাই খালি হাগিব যি কৰে বুলি ক'লোঁ। আপোনাৰ টুপিটা ভাল লাগছে দেখোন। হা টুপিটা ক'ৰ পৰা লৈছা? হা এম বাজাৰৰ পৰা। তো ফ্ৰেণ্ডছ অলৰেডি আমি আহি পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। চাওক আমি প্লেটফৰ্মৰে উঠি আছোঁ এতিয়া। আৰু এই দূৰত এতিয়া আপোনালোকক এজন গেষ্টক দেখুৱাই আছোঁ, ৰ'ব। ছাৰপ্ৰাইজ ভিজিট দিছে সি। এটা ছাৰপ্ৰাইজ গেষ্টক দেখুৱাওঁ আপোনালোকক। এয়া চাওক আমাৰ জিয়া আংকেল আহি ওলাইছে। আৰে জিয়া ক'ৰ পৰা আহি ওলালে হঠাতে? আপোনাক ধোন কৈছিলোঁ আমাৰ গাড়ীতে আহিবৰ কাৰণে, কিন্তু জিয়াক বহুত মিছ কৰি আছোঁ আমি আজি টুৰত। এনেকৈ লৈ যাওঁ ব'লা। এতিয়া ফ্লাইঅভাৰত আমি ৱেইট কৰি আছোঁ, কাৰণ প্লেটফৰ্মটো এতিয়ালৈকে দিয়া নাই। কোনটো প্লেটফৰ্মত আহে এতিয়া অকণমান পিছত দিব বোলে, তো সুধিব যাম, চাব যাম কোনটো প্লেটফৰ্মত আহে। তো এতিয়া ট্ৰেইনখন আহি পাইছে অলৰেডি গোৱালপাৰা টাউন। গোৱালপাৰাৰ পৰা এইখিনি আহিবলৈ এতিয়া 40 মিনিট লাগিব। তো আমাৰ এতিয়া 40 মিনিট ইয়াত অপেক্ষা কৰিব লাগিব, তাৰ বাহিৰে উপায় নাই আৰু। আমাৰ ট্ৰেইন আহি পালে আৰু ট্ৰেইনত উঠিলোঁ, আৰু জিয়াই আমাক বাই বাই দিব আহিছে। তো জিয়া তলত ৰখি আছে, এতিয়া ট্ৰেইনখন এৰিলে গুচি যাব। তো জিয়া নোযোৱাৰ কাৰণে বেয়া লাগিছে আমাৰ। তো জিয়াক ক'লোঁ ব'লা যাওঁ, একো নাই, টেনশ্যন আৰু। জিয়াই শ্বিলং যাব বোলে, শ্বিলং তাত কিবা বেলেগ প্লেনিং আছে। যিকি নহওক আমি ট্ৰেইনত অলৰেডি উঠিলোঁ, আৰু বাকী NJPত গৈ দেখাম আৰু লাহে লাহে কি আছে কি নাই আৰু। আচ্ছা এই দেখক আমাৰ গোটেইগাল বহিছে ইয়াতে একদম নিজৰ নিজৰ প্লেছত। এটা এক্সাইটেড চাওক, এয়া আমাৰ খানা ৰেডি হৈ গৈছে। খানা মানে সকলোৱে বইল কণী এতিয়া খাই আছে একেলগে, আৰু আমাৰ আৰমানে খাই আছে বিৰিয়ানী। হয় আৰমানে ভোক লাগিছে নেকি? এয়া আমাৰ চাওক আমাৰ ভিডিঅ' চাহাবে কণী খাই আছে। আমাৰ নাহিয়া কি খাবা? কণী খাবা নে বিৰিয়ানী খাবা? বিৰিয়ানী খাব। খানা চলি আছে আমাৰ, কণী খালোঁ, এতিয়া বিৰিয়ানী খাম। এনজয় হ'ব, কণী খোৱা হ'ল, এতিয়া আমি বিৰিয়ানী খাম। ছাৰ ভোক লাগিছে নেকি আপোনাৰ? ভোক লাগিছে নেকি? অঁ ছাৰে বোলে ৰাতিপুৱা ভাত খাই আহিছে। তো ফ্ৰেণ্ড এয়া বিৰিয়ানী দেখক, বিৰিয়ানী দেখাওঁ। এয়া বিৰিয়ানী, আমাৰ হোমমেড বিৰিয়ানী, আৰু চিকেনো আছে লগত। তো ফ্ৰেণ্ডছ অৱশেষত আহি পেলাই NJP ষ্টেচন নামিলোঁ। এয়া গোটেইগাল অলপ বৰষুণ পৰি আছে ইয়াতে চাৰিওফালে। মই আপোনাক NJP ষ্টেচনৰ চাৰিওফালে দেখুৱাই আছোঁ ৰ'ব। আৰু সন্মুখত দেখিছেনে, এওঁ আমাৰ ড্ৰাইভাৰ হয়, যিটো গাড়ী বুকিং কৰিছোঁ। তো এওঁ গাড়ীত আমাৰ লাগেজখিনি লৈ গৈ আছে। NJP ষ্টেচন এইটো, NJP ষ্টেচন। NJP ষ্টেচন চাওক কিমান ডাঙৰ ষ্টেচনটো। এনে হালকা বৰষুণ পৰি আছে। এখন আমাৰ গাড়ী, এখন গাড়ী বুকিং কৰিছোঁ। তো এইখন গাড়ী আমাৰ, গাড়ীখনত উঠি লওঁ, আৰু ৰাস্তাত যদি কিবা ভাল স্পট পাওঁ তাত ৰখি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। চাওক আমি গোটেইগাল বহি লৈছোঁ ইয়াতে, আমাৰ গাড়ীত বহি লৈছোঁ। গাড়ীখনৰ ৰেণ্ট হৈছে 2800 টকা, 2800ত। অলৰেডি ইয়াত ট্ৰেভেল এজেঞ্চি আছে, কেব বুকিঙত ট্ৰেভেল এজেঞ্চি ছুটি কৰা নাই,
এটা কেব বুকিং এটা মানে এজেঞ্চি আছে কেব বুকিং এজেঞ্চি থ্ৰু দি কেব বুকিং এজেঞ্চি থ্ৰু দি ইয়াতে বুকিং কৰিলোঁ তো 2800 ল'ব এইটো ফিক্স দাম লগে যদি আপোনালোকে দাৰ্জিলিঙত যায় ফ্ৰম NJP ৰেলৱে ষ্টেচনৰ পৰা পিক আপ আছে লিখিবিতো কওক জাৰ্ণিটো কওক কেনেকুৱা লাগে এতিয়ালৈকে NJP লৈকে আহিবৰ পিছত কেনেকুৱা লাগিলে কষ্ট পোৱা নাই ভাল লাগিছে ভাল লাগিছে ন অলপ ভিডিঅ' বনালোঁ আচ্ছা চ' আমাৰ কেইটা ট্ৰেইনত ঠিকছে ৰিল বনাইছে আপলোড দিব চাব আপোনালোকে আৰু নাইয়া তোমাৰ কেনেকুৱা লাগিছে আহি NJP শিলিগুৰি পাম এতিয়া ভাল লাগিছে আমি দাৰ্জিলিং যে যাম ভাল লাগিব হা তুমি এক্সাইটেড নে মজা ভেৰি গুড ইয়াতে এটা বস্তু মিছ কৰিছোঁ আমাৰ হৈছে আমাৰ প্ৰেচিডেণ্ট বাইদেউ আমাৰ মই বাইদেউ আৰু জীয়াক আমি মিছ কৰি আছোঁ কাৰণ তেওঁলোকে থাকিলে ভাল লাগিলে কিন্তু তেওঁলোকৰ কিবা এটা প্ৰব্লেমৰ কাৰণে তেওঁ আমাৰ লগত আহিব নোৱাৰিলে কাৰণ আমি তিনিটা ফেমিলি একেলগে সদায় ফুৰোঁ আপোনালোকে দেখিছে আমাৰ ব্লগবিলাকত যে তিনিটা ফেমিলি একেলগে ফুৰোঁ আমি কিন্তু তাতে কিবা এটা কাৰণত আহিব নোৱাৰিলে তো তাৰ কাৰণে আমি আজি অলপ তেওঁলোক দুজনকে মিছ কৰি আছোঁ মই বাইদেউ আৰু আমাৰ জীয়া আংকেল মিছ ইউ বথ অফ ইউ এয়া আমাৰ NJPৰ পৰা NJP ৰেলৱে ষ্টেচনৰ পৰা বাহিৰত ওলাই আহিলোঁ ৰাস্তাৰ অৱস্থাটো খুব বেয়া তো এতিয়া আমি দাৰ্জিলিং ৰোডত উঠিম আৰু তো ফ্ৰেণ্ডছ এয়া দাৰ্জিলিঙৰ ৰাস্তা ষ্টাৰ্ট হৈছে আপোনালোকে ভিউটো চাব পাৰে তো ভিউবিলাক চাওক ধুনীয়া ভিউ ফ্ৰেণ্ডছ মেঘবিলাক একদম পাহাৰত লাগি গৈছে আৰু এটা পাহাৰত থাকি দিছে মেঘে একেবাৰে চ' ফ্ৰেণ্ডছ এতিয়া টোল গেট পালোঁ ইয়াতে এতিয়া দাৰ্জিলিং সোমোৱা টোল গেট টাৰ্ণিং চক ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ আধা বাটতে ইয়াতে এখন হোটেলত আমি ৰখিলোঁ ইয়াতে অলপমান চাহ পানী কিবা এটা খাই লওঁ আপোনালোকক মই হোটেলৰ বাহিৰ চাইডটো দেখাইছোঁ মই ভিউ পইণ্টটো দেখুৱাইছোঁ আপোনালোকে চাব খালি হোটেলৰ বাহিৰৰ যিটো বেলকনি আছে আৰু বেলকনিৰ পৰা মই আপোনালোক দেখুৱাইছোঁ এয়া তলত গাড়ীবিলাক আহি আছে এনেকৈ আমি ওপৰত আছোঁ চাওক ভিউটো ফ্ৰেণ্ডছ চাওক দাৰ্জিলিঙৰ ৰাস্তা এতিয়া মেঘে আমাক আগুৰি লৈছে একদম মেঘে আগুৰি লৈছে আপোনালোকে চাওক ৰাস্তা চাওক কেনেকুৱা টাৰ্ণিং এয়া দাৰ্জিলিঙৰ ৰাস্তা চ' ফ্ৰেণ্ড সন্মুখত চাওক এয়া আমাৰ কাষেৰে মিটাৰ গছ লাইন আপোনাৰ দেখিছেনে এইটো মিটাৰ গছ লাইন মিটাৰ গছ ট্ৰেইন লাইন যিটো টয় ট্ৰেইন চলে এইটো NJPৰ পৰা চলে দাৰ্জিলিংলৈকে আৰু একদম ৰাস্তাত চাওক কুঁৱলী একো দেখা নাযায় তো ফ্ৰেণ্ডছ আমি আহি পেলাই দাৰ্জিলিং জাষ্ট নামিলোঁ আৰু এতিয়া দাৰ্জিলিঙৰ মল ৰোডত আছোঁ তো মল ৰোডত আমি এতিয়া হোটেল এখন বিচাৰি যাওঁ কাৰণ হোটেলবিলাক বুক কৰা নাই ইয়াত নামি পেলাই আমি এতিয়া হোটেল বিচাৰিবলৈ গৈ আছোঁ মল ৰোডৰ মাজেৰে গৈছোঁ আৰু চাওক আপোনালোকে বাকীবিলাক আমাৰ পিছফালে আহি আছে এনেকুৱাকৈ সেই আপোনালোকে মল ৰোডটো চাব পাৰে এইটো মল ৰোড হয় বিভিন্ন ধৰণৰ দোকানবিলাক আছে ইয়াতে এইটো গেংটকৰ যেনেকৈ MG ৰোডটো আছিলে ইয়াতে মল ৰোডটো মেইন ৰাস্তা এয়া দাৰ্জিলিঙত হোটেল বিচাৰি এখন হোটেল পালোঁ হোটেল পুষ্পকৰ আমাক ৰুম দিছে 407 তো ৰুমৰ ভিতৰতো মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো ফ্ৰেণ্ডছ এইটো হোটেলৰ ৰুমৰ ভিতৰত আমাৰ ইণ্টেৰিয়ৰ এইটো আমাৰ বেড ঠিক আছে এইটো আমাৰ সকলো গোটেইখিনি বস্তু ইয়াতে আমি কাপোৰ চাপোৰখিনি আনি ইয়াত থলোঁ আমাৰ হোটেলৰ যিটো খিৰিকী আছে খিৰিকীৰে বাহিৰৰ ভিউ পইণ্টটো মই আপোনালোকক দেখুৱাইছোঁ চাওক বাহিৰত একদম কুঁৱলী একোৱেই দেখা নাযায় এইটো আমাৰ হোটেলৰ তলৰ দৃশ্য চাওক হোটেলত চাওক ইয়াতে দাৰ্জিলিঙৰ ভিউ ইয়াতে অকল আপুনি দেখা পাব মই হোটেলৰ বাহিৰৰ খিৰিকীৰে ভাতখন ওলাই দেখুৱাইছোঁ চাওক অকল মেঘ ইয়াত একোৱেই দেখা নাযায় তো তেনেকৈ আমাৰ হোটেলৰ বেড টিভি আছে আৰু বাথৰুমটো দেখুৱাই আছোঁ এইটো আমাৰ বাথৰুম হয় বাথৰুমত নাহিয়া সোমাইছে নাহিয়া বোলে চুচু লাগিছে তো এইটো আমাৰ বাথৰুমত গিজাৰ আছে তো ফ্ৰেণ্ডছ এয়ে আমাৰ হোটেলৰ ৰুম আৰু এতিয়া অলপমান ফ্ৰেছ হৈ পেলাই ওচৰতে যিটো আমি মানে মল মাৰ্কেট বুলি কৈছোঁ এটা মল মাৰ্কেটত যাম এতিয়া আপোনালোকক মল মাৰ্কেটৰ ভিউটো দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব ব্লগটো ফ্ৰেণ্ডছ আমি আহি পালোঁ এতিয়া অকণমান হোটেলৰ পৰা ফ্ৰেছ হৈ ওলাইছোঁ এতিয়া গোটেইগাল চাওক আমি গোটেইগালে ফ্ৰেছ হৈ আমি গোটেইগাল ফ্ৰেছ হৈ এতিয়া ওলাই পেলাই এতিয়া যিটো আমাৰ মল মাৰ্কেট আছে মল মাৰ্কেটত আহিছোঁ দাৰ্জিলিঙৰ মল মাৰ্কেট আপোনালোকক দেখুৱাইছোঁ চাওক বহুত ধুনীয়া হয় জাষ্ট লাইক গেংটকৰ যে MG মাৰ্কেটটো আছে তেনেকুৱাকৈ মল মাৰ্কেট হয় চাওক মল মাৰ্কেটটো কিমান ধুনীয়া ইয়াতে মানুহৰ ভিৰ কিমান বৰ্তমান অফ ছিজন চলি আছে হ'লেও মানে বহুত টুৰিষ্টৰ ভিৰ হৈ আছে ইয়াতে বহুত টুৰিষ্টৰ ভিৰ চাওক আপোনালোকে চাব পাৰে বহুত ধুনীয়া এৰিয়া আপোনালোকে ব্লগটো চাই থাকক মই আৰু দেখি থাকিম ধুনীয়া বস্তুবিলাক এটা ৰিমঝিমকৈ বৰষুণ পৰি আছে ইয়াতে
বৰষুণত মানে এনেকুৱা এটা ধুনীয়া এটা ফিলিংছ হৈ আছে আৰু ঠাণ্ডা বতাহ দি আছে চ' বহুত ধুনীয়া চাওক আপোনালোকে চাব পাৰে হয়তো এই চাওক ৰিম 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 বৰষুণ আৰু ধুনীয়া বতাহ দি আছে তো এটা ফিলিংছটোৱে বেলেগ ধৰণৰ হৈ আছে কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে ন অলপ ৰিম ৰিম বৰষুণ দি আছে আৰু ঠাণ্ডা বতাহ দি আছে ন বহুত ঠাণ্ডা তো মানে বহুত ধুনীয়া ৱেডাৰ দাৰ্জিলিঙৰ তো ফ্ৰেণ্ডছ চাওক আমাৰ বাচ্চাকেইটা পৰা খেলি আছে ইয়াতে মানে টাইম স্পেণ্ড কৰিবলৈ বৰ ধুনীয়া প্লেচ এইটো হৈছে মল মাৰ্কেট বুলি কয় ইয়াতে অলপ গোটেইখিনি দেখুৱাইছোঁ চাওক মল মাৰ্কেটটো কিমান টুৰিষ্টৰ ভিৰ মল মাৰ্কেটত ইয়াতে বহুতে কাপলছবিলাক বহি আছে ইয়াতে আৰু যাৰ যেনেকৈ ইচ্ছা সেনেকৈ ফটো উঠি আছে ভিডিঅ'গ্ৰাফী চলি আছে এভৰিথিং বহুত ধুনীয়া এৰিয়া হয় এইটো দাৰ্জিলিঙৰ মল মাৰ্কেট তো ফ্ৰেণ্ডছ এতিয়া ফুৰা হ'ল বাচ্চাকেইটাৰ অলপ ভোক লাগিছে তো কিবা খাই সিহঁতে পেষ্ট্ৰি খাই আছে আৰু বাকীকেইটাই আমাৰ চিকেন ৰোল খাই আছে অঁ পেষ্ট্ৰিটো কেনেকুৱা পাইছা লেতেৰা নকৰিবা দেই লেতেৰা নকৰিবা কেনেকুৱা পাইছা পেষ্ট্ৰিটো ব্লেক ফৰেষ্ট দুজনে ব্লেক ফৰেষ্ট লৈছা অ'কে আৰু এইটো হৈছে চিকেন ৰোল তো ফ্ৰেণ্ডছ চাওক এতিয়া পেষ্ট্ৰি খাই আহিল আৰু ৰোল খাই আহিল এতিয়া আকৌ সিহঁতে খাই আছে চিকেন উইংছ এই চিকেন উইংছৰ বহুত ধুনীয়া দোকানবিলাক ইয়াতে শাৰী পাতি মানে বহিছে তো চাওক আপুনি চিকেন উইংছ লাগে ললিপপ লাগে ম'ম' ড্ৰাই ফ্ৰাই এভৰিথিং গোটেইখিনি বস্তু ইয়াতে পাব আপোনালোকে ফ্ৰেণ্ডছ চাওক আমি মল মাৰ্কেটত এতিয়া ঘূৰি আছোঁ আৰু দুইফালে এনেকুৱা দোকান আছে ইফালে ভেৰাইটিছ দোকানবিলাক আছে ইয়াতে এনেকৈ আৰু এটা বস্তু চাইছে নাই পূৰা ফগি হৈ আছে মিষ্টবিলাক পানীৰ মিষ্টবিলাক আমাৰ গাত লাগি আছে এনেকুৱা ধুনীয়া ফগি আছে আৰু এইকেইটা সদায় এইকেইটা আহাৰ পৰাই খোৱাত ব্যস্ত হৈ আছে চাওক চ' দাৰ্জিলিঙৰ এই মল মাৰ্কেট এৰিয়াটো বহুত ধুনীয়া এৰিয়া আপোনালোকে যদি দাৰ্জিলিং আহে কোনোবা তেতিয়া মল মাৰ্কেট এৰিয়াত থাকিব ইয়াৰে আপোনাৰ যিখিনি সন্ধিয়া সময়খিনি ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব ভেৰাইটিজ দোকান আছে আপোনালোকে বিচাৰিলে শ্বপিঙো কৰিব পাৰিব যি ইচ্ছা আৰু মল মাৰ্কেট এইকেইটা বহুত ফুৰিলোঁ এতিয়া বৰষুণ পৰি আছে এতিয়া হোটেলত সোমাওঁ কাৰণ আজি বহুত ভাগৰ লাগিছে ৰাতিপুৱা সোনকালে ওলাইছিলোঁ আপোনালোকে দেখিছে এতিয়া হোটেল পামেই আৰু তো ইয়াতে ফুৰা কৰি ৰিল চিল বনাই ফটো চটো উঠি পেলাই মাৰ্কেট গোটেই মাৰ্কেটটো মল মাৰ্কেটটো ঘূৰি আহিলোঁ আমি এতিয়া তো ভাল লাগিছে বহুত ভাল লাগিছে তো ফ্ৰেণ্ড সন্ধিয়াটো আমি ফুৰি আহি পেলাই এতিয়া হোটেলৰ ৰুম পালোঁ ফ্ৰেছ হৈ ল'লোঁ আৰু প্ৰত্যেকে চাওক আমি এতিয়া বহি আড্ডা মাৰি আছোঁ ৰুমত আজিৰ ব্লগটো ইয়াত অন্ত ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত থাকিলে ফ'ল' কৰি দিব লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই সকলোৱে ভালে থাকক কালি আমাৰ ইয়াৰে লোকেল চাইট চিং আৰু টয় ট্ৰেইন যদি জয় ৰাইড পাওঁ টয় ট্ৰেইন মিটাৰ গছ তেতিয়া দেখুৱাম তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক যাতে আপডেটবিলাক পাই থাকে সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই